Phaikoni ni phai gora player ni Karbi Anglong Autonomous Council pen Dhansuri MSC constituency apharma Dhansuri pathu aklam long Unity Victory and Prosperity Rally Radamai pi kipaman pon Bangso amai long aluhi sarpo aman pen Karbi Anglong Autonomous Council ACM Dr. Tuliram Rohang MLA Bidya Singh Ingleng Dorsing Rohang Karbi Anglong Autonomous Council as Speaker Raju Tiso EM MSC Anparta Kidoan Board Chairman atumta Mayalong Kachitongdut Bangso amailong CM Dr. Tuliram Rohang pen kaninje ponki non kasilam ponbom difu pen Dhansuri ka chilenga towar chiklo jon phoang bong pen patang ponwek popu lapen ronga togano atowaranta selam pon poputa Dhansuri arara thingno lamchak jipipon lasonsi nonangkileji MP election sitame ki ongdung avut pen BJP aphan vote pira pahaithunang poputa ninjepon Amailong saikatiki arara to phan panongsi spray machine sitame ki ongdung arara phan pipajirpon Phuloni pen Mirjing Hansi report Karbi Daily News के दिनो 15 বছর এসিসিপের হাওলার আমলা 15 বছর কংগ্রেসের হাওলার আমলা কই এই 5টা বছর আপোনালোকে বহুত পরিবর্তন আপোনালোকে দেখা পাব বুলি মই প্ৰতিশ্ৰুতি দিছো বৰ্তমানীয় ৰাজ্যসভাৰ ইয়াত স্থায়ী শান্তি আনিছে 5টা দ্ৰৌপদী মুৰ্মুৰ শান্তি চুক্তি কৰা হৈ গ'ল লগতে ডিএনএলে আমাৰ নাইটিং ডিফুসা এতিয়া মঞ্চত আছে তেখেতসকলৰ লগত আলাপ আলোচনা সমস্যাবিলাক সমাধান কৰা হৈছে ইয়াত আপোনালোকে চাব যিটো চুক্তিৰ মতে আমাৰ 5টা সংগঠন 6টা সংগঠনৰ চুক্তি আছে এইটো নাৰ্ছিং হোটেল মেনেজমেন্ট ট্ৰেইনিং ইনষ্টিটিউট এইটো মই আগতে কৈছো হোটেল মেনেজমেন্ট ট্ৰেইনিং ইনষ্টিটিউটটো ইয়াত ধনচুৰিতে মই পাতিব বিচাৰিছো আপোনালোকে চিন্তা কৰিব নালাগে এই ধনচুৰি ইয়াত হ'ব সন্মানীয় ৰাষ্ট্ৰপতি ইয়াত কলেজ লাগিব মই আলোচনা কৰি আছো অনাৰেবল চিফ মিনিষ্টাৰ লগত আলোচনা কৰিছো যে ধনচুৰি ইয়াত কলেজ লাগিব হাই স্কুল 2005 ইয়াত যিটো নেকি আমাৰ কাৰ্বিআংলং অটোনমাস কাউন্সিলৰ পৰা ফাইনেন্সিয়েল বেনিফিট দিছে ইয়াত প্ৰভিন্সিয়েলাইজ লাগে এইটো মই এডুকেশ্যন মিনিষ্টাৰ লগত আলোচনা কৰিছো এইটো যাতে প্ৰভিন্সিয়েলাইজ কৰিব কাৰণে মই চেষ্টা কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছো সন্মানীয় ৰাইজসকল অধুনি কংগ্ৰেছৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু জেপি নাড্ডা ডাঙৰীয়াৰ নেতৃত্বত যিটো বিজেপি চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে ভূপেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আৰু তিন কাৰ্বিআংলং বেষ্ট কাৰ্বিআংলং ইষ্ট কাৰ্বিআংলঙত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিটো চৰকাৰ কাউন্সিলখন চলাই আছে সেইটো ভাল পোৱা কাৰণে তেখেতসকলক যে কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰিছে তেখেতসকলক মই কাৰ্বিআংলং অটোনমাস কাউন্সিল হয় তিন কাৰ্বিআংলং হয় মই আন্তৰিক অভিনন্দন আৰু তেওঁলোকৰ লগত কাৰণে মই শলাগ লৈছো আৰু ধন্যবাদ জনাইছো তেখেতসকলে আপত্তি কৰিছে ৰিং বেল লাগে বুলি কৈছে কেইটামান সমষ্টি যে তিলতুমা বাইদেউ কৈছে জল জীৱন মিছনৰ জৰিয়তে প্ৰত্যেক গাঁৱত যাতে ভাল পানী খাব সুবিধা যাতে কেন্দ্ৰ চৰকাৰে দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে আমাৰ কাৰ্বিআংলং অটোনমাস কাউন্সিলৰ তৰফৰ পৰা যিবিলাকৰ গাঁৱত ৰিংগেল পোৱা নাই সেই ৰিংগেলৰ কাম কৰিবৰ কাৰণে মই প্ৰতিশ্ৰুতি দিছো আপোনালোকে পাব চিন্তা কৰিব নালাগে সন্মানীয় ৰাইজসকল আমি ইয়াত বক্তা আমাৰ ইষ্ট কাৰ্বিআংলং ভাৰতীয় জনতা পাৰ্টি আমাৰ সকলোৰে শ্ৰদ্ধা ৰলেন গিৰিং ডাঙৰীয়া আপোনালোকক অৱগত কৰিছে যে আগত কংগ্ৰেছৰ হাওলাৰ আমলত সেইটো জাতি ইটো জাতিৰ লগত সংঘাত কিন্তু এতিয়া যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত নৰেন্দ্ৰ মোদী দায়িত্ব লোৱাৰ পিছত প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু কাৰ্বিআংলঙত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত সকলো
জাতি জনগোষ্ঠীৰ লগত একেলগে আমি থাকি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। সন্মানীয় ৰাইজসকল, পোনপ্ৰথমবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত এটা ৰাজনীতি ইতিহাস ৰচনা কৰিছে। কাৰ দিনত, কাৰ নেতৃত্বত? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, কাৰ্বি আংলঙত টিম কাৰ্বি আংলঙৰ নেতৃত্বত কাৰ্বি আংলঙৰ ২৬টা সমষ্টিয় বিজেপি দখলত বিজেপি প্ৰাৰ্থী জয়যুক্ত কৰিছে ৰাইজে। তাৰ কাৰণে কাৰ্বি আংলং ৰাইজক এই মঞ্চৰ পৰা মই চিৰদিনৰ দৰে তেখেতক মই আন্তৰিক অভিনন্দন আৰু কাৰণ নমস্কাৰ জনাই জনাইছোঁ। সন্মানীয় ৰাইজসকল, বহুতো সমস্যা আছে, ৰাজনীতিৰ সমস্যা আছে, অট'নমাছ ষ্টেটৰ সমস্যা আছে, নিৰ্মাণৰ সমস্যা আছে, বেলেগ বেলেগৰ সমস্যা আছে। এই গোটেইখিনি সমস্যাবিলাকক সমাধান কৰিব একমাত্ৰ চৰকাৰে কৰিব। চৰকাৰখন কোনে আছে? এতিয়া চৰকাৰ দিল্লী, দিছপুৰ, ডিফু, এই তিনিটা দি আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰতে আছে। গতিকে যিমানখিনি ডেভেলপমেণ্টৰ কাম হ'ব লাগে ধনচিৰি এৰিয়া, সেই গোটেইখিনিয়ে চৰকাৰে সমস্যাবিলাক সমাধান কৰা হ'ব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। আমি চিন্তা কৰিছোঁ যে বিজেপি ডিপাৰ্টমেণ্টৰ জৰিয়তে অহা বছৰ যিমানখিনি চেয়াৰহেডবিলাক আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি গাহৰি পোৱালি, ছাগলী পোৱালি, হাঁহ পোৱালি সেইবিলাকক দিবৰ কাৰণে আমি অহা বছৰ 2024ৰ বাজেটত স্পেচিয়েল পেকেজৰ জৰিয়তে আমি সেইটো দিবৰ কাৰণে আমি চিন্তা কৰিছোঁ। গ্ৰুপবিলাকক যিটো বিনামূলীয়া কেন্দ্ৰীয় ৫,০০০ পৰা আৰম্ভ কৰি ১ লাখ ২ লাখ লৈকে সেই গোটেইখিনি আৰু নিবনুৱা সমস্যাবিলাকক সমাধান কৰাৰ স্বাৰ্থত এই গোটেইখিনি যিবিলাকৰ চাকৰি চাকৰি পোৱা নাই তেওঁলোকৰ কাৰণে চৰকাৰে 0 ইণ্টাৰেষ্টত ২ লাখ টকা দি দিয়ে। আৰু যিবিলাকৰ টেকনিকেল পাছ, যিবিলাকৰ বি পাছ কৰিছে, যিবিলাকৰ বেলেগ এগ্ৰিকালচাৰ BC পাছ কৰিছে, কোনোবা ভেটেৰিনেৰী ডক্টৰ পাছ কৰিছে, তেওঁলোকৰ চেল্ফ ডিপেণ্ডেণ্ট নিজৰ ভৰি নিজে থিয় হৈ কৰিবৰ কাৰণে অসম চৰকাৰৰ পৰা এতিয়া ৫ লাখ টকা দি দিয়া হয়। এনেধৰণৰ আমি প্ৰত্যেক MSC সমষ্টিত আমি সভাখন আয়োজন কৰা গৈ আছে। ইউনিটি, ভিক্টৰী এণ্ড প্ৰস্পেৰিটি। আমি একতা হৈ আমি ভিক্টৰী কৰিছোঁ মানে ২৬টা সমষ্টি। গতিকে সেই আৰু আজি সেই সভাৰ লগতে খাপ মিলাই যে বেলেগ বেলেগৰ ৰাজনৈতিক দলৰ পৰা আজি ধনচিৰি এৰিয়া মণ্ডল কংগ্ৰেছৰ সভাপতিৰ পৰা উপসভাপতিৰ পৰা আৰম্ভ কৰি গোটেইখিনি আজি যোগদান কৰা হৈছে। প্ৰায় লিষ্টৰ মতে প্ৰায় ৭০তকৈ অধিক পৰিয়ালে আজি কংগ্ৰেছৰ পৰা আৰু বেলেগৰ ৰাজনৈতিক দলৰ পৰা ত্যাগ কৰি এতিয়া বিজেপি দলত। গতিকে MSC নিৰ্বাচন, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনৰ MSC ইলেকশ্যনৰ নিৰ্বাচনৰ পিছত যে XCM মজাৰি হানছেৰ পৰা আৰম্ভ কৰি XEM জুমাংটোৰ পৰা আৰম্ভ কৰি স্পীকাৰ অধ্যক্ষ আমাৰ বাজং কৃষ্ণৰ পৰা আৰম্ভ কৰি এনেধৰণৰ বহুত কেইজনৰ যোগদান কৰা হৈছে। বিশেষকৈ কংগ্ৰেছ যোৱাবাৰ কিছুমান কেণ্ডিডেট তেওঁলোকৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু জিলা কংগ্ৰেছৰ বেছ কালেনৰ সভাপতিও আছে আমাৰ তেওঁৰ পৰা ত্যাগ কৰি জিলাৰ সভাপতিৰ পৰা ত্যাগ কৰি পৰা আৰম্ভ কৰি যিবিলাকৰ XCM, XEM, স্পীকাৰ এনেধৰণৰ বহুত কেইজনৰ ভাৰতীয় জনতা পাৰ্টিলৈ যোগদান কৰিছে। প্ৰায় ৩১,০০০কৈ অধিক ব্যক্তিয়ে যোগদান কৰিছে, এতিয়াও যোগদান হৈ আছে। গোটেই ৰাইজৰ কাৰ্বি আংলং ৰাইজে আমাক আশীৰ্বাদ দিছে, মৰম কৰিছে। কাৰণ আপোনালোকে জানে কাৰ্বি আংলঙৰ এটা স্থায়ী শান্তি হৈছে। কোনো জাতি জনগোষ্ঠীৰ লগত সকলো জাতি জনগোষ্ঠীৰ লগত মিলি আমি টিম কাৰ্বি আংলং শৰ্মা আৰু নৰেন্দ্ৰ মোদী। গতিকে এনেধৰণৰ কাৰ্বি আংলঙৰ ২৬টা সমষ্টিত সমান্তৰাল হিচাপে আমি ডেভেলপমেণ্টৰ কাম এই ৪টা বছৰত আমি লৈ যাব বিচাৰিছোঁ। আচ্ছা, আজি কংগ্ৰেছে এখন প্ৰেছ মিট আয়োজন কৰিছিলে, তেওঁলোকে অভিযোগ তুলিছে যে প্ৰায় ৫,০০০ কোটি টকাৰ কাৰ্বি আংলঙৰ বছৰত ৫,০০০ টকা হেৰি মই সেইটো মই দেখিছোঁ। যিজনে এৰি দিছে সেইটো AIBP স্কিম হয়। সেইটো আগতে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই প্ৰেছ মিট দিলোঁ। আজি ২ বছৰৰ আগতে, এবছৰৰ আগতেও দিছে, ২ বছৰৰ আগতেও দিয়া হৈছে। এই গোটেইখিনি হাইকোৰ্টৰ পৰা ক্লিন চিট দিয়া হৈছে।
সুপ্ৰিম কোৰ্টৰ পৰা ক্লিন চিট আছে আপোনালোকে মনত আছেনে নাই তেখেতে মনত আছে যেতিয়া মই আমাৰ ডিফু কাছাৰ ষ্টেডিয়ামত তাতো মই সেই ক্লিন চিটৰ কাগজো দিছোঁ আৰু লগতে মই কাৰ্বি আংলং কাউন্সিল CM বাংলো তাতো এটা প্ৰেছ মিট দিছোঁ গতিকে যিটো নেকি হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ ক্লিন চিট দিয়াৰ পিছত যিটো অভিযোগ আছে আত্মঘাত কৰিছে আৰু স্পেচিয়েল পেকেজ এইটো স্পেচিয়েল পেকেজ নহয় সেইটো আছে AIBP এটা পাৰ্টিকুলাৰ স্কিম আছে সেই স্কিমবিলাক বৰ আছে কিছুমান নিশ্চিত বুলি কয় কিছু IRDF বুলি কয় কিছুমান AIBP বুলি কয় কিছুমান NRCPR বুলি স্কিম বুলি আছে এইবিলাক ধৰ কেন্দ্ৰ চৰকাৰৰ কিছুমান আঁচনি আমি পঠালে তেওঁলোকৰ গ্ৰহণ কৰি একচেপ্ট কৰিলে সেই আঁচনিবিলাক এইটো স্পেচিয়েল পেকেজ বুলি নহয় কেন্দ্ৰ চৰকাৰৰ স্কিম চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি স্পেচিয়েল পেকেজ কোনটো কম হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 260 ক্ৰ'ৰ্ছত যোৱা 5টা বছৰত কাৰ্বি আংলঙৰ 26টা সমষ্টিত যিটো স্পৰ্টছ কমপ্লেক্সৰ নামত দিছে সেইটো বাজেটত নাই SOPDও নাই সেইটো যে আমি স্কিমটো ল'ব পাৰিম কি আঁচনি কৰিব আমাৰ মতে মই চিন্তা কৰিছে যে নতুনকৈ উঠি অহা যিবিলাক স্পৰ্টছ যুৱক যুৱতীবিলাকৰ তেওঁলোকৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি স্পৰ্টছৰ ক্ষেত্ৰত আগুৱাই নি আছে 26টা সমষ্টিত সমান্তৰাল হিচাপে 10 কোটি আঁচনি দেখা পোৱাকৈ লৈছে আৰু দুজনো কৰিছে সেইটো স্পেচিয়েল পেকেজ বুলি কয় ডিফু ৰাস্তাবিলাকৰ যিবিলাকৰ আমি তাৰা লাংচৰ ৰাস্তা ৰুল অপপ্ৰচাৰ গতিকে সেই অপপ্ৰচাৰ আপোনালোকে জানে কনচিলৰ বাজেট কিমান আছে 5,000 কোটি টকা আনিব ছাৰ লগতে আখ্যা দিয়ে যে অট'নমাছ কাউন্সিলটো এটা কোম্পানী বুলিহে কৈছে আৰে আপোনালোকে জানে কোম্পানী হয়নে নাই আপোনালোকে জানি দেখিছেতো অঁ তো আপোনালোকে জানে এইটোতো এইবিলাকৰ কথা শুনিব লাগে শূন্য মূল্য নাই যিজনে আজি প্ৰেছ মিট দিছে এই গোটেই পৰিয়ালটো মোৰে সমষ্টিত আছে তাৰ দেউতাৰ পৰা আৰম্ভ কৰি তাৰ গোটেই ককায়ৰ পৰা আৰম্ভ কৰি তাৰ বাইদেউৰ পৰা আৰম্ভ কৰি তাৰ ভাইটিৰ পৰা এজনটো তাৰ ভাইটিটো আছে তাৰ ভাতৃটো আছে BDC চেয়াৰমেন তাৰ ককাইজন আছে এজন সেইটোতো আমাৰ মণ্ডল